ভাত দাইল বনাই থৈছোঁ, ভেন্দিও কাটি থৈছোঁ। তই হেৰি কৰিবি, আমাৰ সেই সৰু কেইখন আছে যে সেইখনতে বনাবি। সেই ৰাতি কুকুৰা মাংস ফ্ৰিজতে আছে, অকণমান গৰম কৰি দিম। বুজি পাইছ ন মই কি কৈছোঁ? হ'ব। আৰু হেৰি সেই বাহিৰত কাপোৰ মেলি থোৱা আছে, চাই মেলি লৈ আহিবি। মোবাইল চাই বেহুচে পৰি নাথাকিবি। চাবি আকৌ কাপোৰ তিতিব লাগিলে, কিন্তু তই আজি পালি আকৌ। এই বাপে আহি সুধিলে, কৈছে মাৰে ক'লৈ গৈছে বুলি সুধিলে, পাৰ্লাৰলৈ গৈছে বুলি কৈ নিদিবি আকৌ। সেই কলজানীৰ লগত গৈছে বুলি, সেই গোটৰ কামত গৈছে বুলি কবি। পাৰ্লাৰলৈ গৈছে বুলি ক'লে আকৌ বাপেৰে সুধি থাকিব, ক'ত পইচা পালা, ক'ত পইচা পালা। ৰাতিলৈ বোলে আহিছ, অলপ পঢ়া শুনা কৰিবি। দিনৰ দিনটো সেই মোবাইলটোতে লাগি নাথাকিবি। হ'ব দে, মই যাওঁ। হেৰি কৰ, জাষ্ট ভিতৰৰ পৰা মোৰ বেগটো লাগি যা। বেগটো আনি মানে অকণমান গুটি থাকি কৰি লওঁ। কলজানীক লগ কৰিব আছেই। কালি নামঘৰৰ কাৰণে বস্তুকেইটা ল'বলগীয়া আছে নহয়। চেণ্ডেলযোৰ লৈ আহিবিচোন, ভাল চেণ্ডেলযোৰ আনিবি আকৌ, হেৰাই চেণ্ডেলযোৰ লৈ নাহিবি আকৌ। তই যোৱা নাই যে মানে ঘৰৰ দায়িত্ব দি পেলাই মানে ক'বলৈ মই যাব নোৱাৰো। মই এতিয়া মানে ক'লৈকো যাব নোৱাৰো, ঘৰতে মানে তহঁতৰ মানে মাল পইচা ধৰি থাকিব লাগিব। কথা ক'ব